দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী 4.2 কুৱেশ্যন নম্বৰ 3 দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182 প্ৰশ্নটোত দিয়া আছে দুটা সংখ্যাৰ যোগফল 27 এটা সংখ্যা যদি আমি x বুলি ধৰি লওঁ আনটো সংখ্যা আমি কেনেকৈ উলাব পাৰিম 27 ৰ পৰা x টো মাইনাস কৰিম এটা সংখ্যা যদি x বুলি ধৰি লওঁ আনটো সংখ্যা 27 মাইনাস x হ'ব ধৰা হল এটা সংখ্যা x আনটো সংখ্যা 27 মাইনাস x এতিয়া প্ৰশ্নত দিয়া আছে সংখ্যা দুটাৰ গুণফল 182 এই সংখ্যা দুটা গুণফল উলালে 182 হ'ব বুলি কৈছে সেয়ে আমি লিখিম প্ৰশ্নমতে x all into 27 minus x equal to 182 x এৰে পূৰণ হৈ আছে পূৰণটো কৰা 27x minus x square এই সংখ্যাটো পক্ষান্তৰ কৰা প্লাস আছে মাইনাস হ'ব equal to 0 এতিয়া আমি সমীকৰণটো সজাই লম অলপ minus x square plus 27x minus 182 আমি দেখিছো সমীকৰণটোৰ আৰম্ভণিৰ চিনটো মাইনাস এনে ক্ষেত্ৰত আন এটা মাইনাস চিনেৰে সমীকৰণটোক পূৰণ কৰিব লাগে আন এটা মাইনাসেৰে পূৰণ কৰা মাইনাস ইনটু মাইনাস প্লাস মাইনাস ইনটু প্লাস মাইনাস মাইনাস ইনটু মাইনাস প্লাস কি কৰা হৈছে মাইনাসেৰে পূৰণ কৰা হৈছে এতিয়া আমি দ্বিঘাত সমীকৰণটো উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰিম তাৰ কাৰণে প্ৰথমে কি কৰো আমি ইয়াত থকা সংখ্যাটোৰে এই সংখ্যাটোক পূৰণ কৰো পূৰণ কৰিলে একেৰে পূৰণ কৰিলে 182 এ পাবা এই সংখ্যাটো উৎপাদকত ভাঙি লোৱা 2 এৰে যাব 2 9 গুণ 18 2 1 গুণ 2 7 এৰে যাব 7 গুণ 7 7 3 গুণ 21 এতিয়া এইখিনিৰ পৰা মই দুটা সংখ্যা উলাব লাগে যে দুটা সংখ্যাৰ হিচাপ 27 হ'ব লাগিব তোমালোকে এই দুটা সংখ্যা পূৰণ কৰি 14 কৰি লোৱা এতিয়া সোৱা 14 আৰু 13 যোগ কৰিলে কিমান পোৱা যায় 27 পোৱা যায় গতিকে 27 ৰ হলনি হেহে মই কি লিখিম 14 যোগ 13 লিখিম সাতাইছৰ হলনি 14 যোগ 13 এতিয়া x এৰে পূৰণ হৈ আছে পূৰণটো কৰা -14x মাইনাস ইনটু প্লাস মাইনাস 13x এতিয়া এই পদ দুটাৰ পৰা কি কমন আহে সোৱা x কমন আহিব এটা x ভিতৰত থাকিব x টো বাহিৰত গৈছে 14 থাকিব এতিয়া এইখিনিৰ পৰা কি কমন আহে সোৱা আমি 82 টু 182 ভাঙি কেনে কি পাইছিলো 14 পূৰণ 13 পাইছিলো এতিয়া সোৱাচোন ইয়াৰ লগত ইয়াৰ কি মিল আছে 13 টো মিলিছে গতিকে 13 টো কমন আহিব ইয়াতে থাকিল x মাইনাস ইনটু প্লাস মাইনাস 13 কমন গলে কি থাকিব 14 থাকিব equal to 0 আকৌ দেখিছো আমাৰ x minus 14 টো কমন আহিব ইয়াতে থাকিল x ইয়াতে থাকিল -13 equal to 0 এতিয়া আমি কি লিখিম প্ৰথম উৎপাদকৰ মান 0 বা দ্বিতীয় উৎপাদকৰ মান 0 এটাকে x minus 14 equal to 0 বা x minus 13 equal to 0 ইয়াৰ পৰা x ৰ মান উলালে plus 14 হ'ব ইয়াৰ পৰা x ৰ মান উলালে plus 13 হ'ব এতিয়া আমি সংখ্যা দুটা উলাব পাৰিম আমি ধৰিছিলো এটা সংখ্যা x গতিকে এটা সংখ্যা আমি কি লিখিব পাৰিম 14 বা 13
আকৌ আনটো সংখ্যা আমি ওলাম এতিয়া আনটো সংখ্যা আমি কেনেকৈ ওলাম আমি পাম 27 মাইনাছ 14 বা 27 মাইনাছ 13 27 মাইনাছ 14 এইটো মাইনাছ কৰিলে আমি পাম 13 বা 27 মাইনাছ 13 এইটো মাইনাছ কৰিলে আমি পাম 14 এবাৰ তোমালোকে 4 নং প্ৰশ্নটো চোৱা দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365 তোমালোকে জানা ক্ৰমিক সংখ্যাবিলাক এক এককৈ বৃদ্ধি হয় এটা যদি x বুলি ধৰো তাৰ পিছতটো 1 বাঢ়িব অৰ্থাৎ x + 1 হ'ব গতিকে আমি ধৰি লম ক্ৰমিক যোগাত্মক সংখ্যা দুটা x আৰু x + 1 গতিকে ধৰা হ'ল ক্ৰমিক যোগাত্মক সংখ্যা দুটা x আৰু x + 1 এতিয়া প্ৰশ্নত কৈছে বৰ্গৰ যোগফল 365 এই সংখ্যা দুটা বৰ্গ কৰি যোগ কৰিলে 365 হ'ব বুলি কৈছে প্ৰশ্নমতে ইয়াৰ বৰ্গ কৰিলে x² ইয়াৰ বৰ্গ কৰিলে x + 1 হোল স্কয়াৰ এই বৰ্গৰ যোগফলটো কিমান হ'ব বুলি কৈছে 365 এটো x² পাবা এটো a + b হোল স্কয়াৰ সূত্ৰ ভাঙিব লাগে a² + twice ab + b² = 365 x² + x² আমি লিখিম 2x² এটো পূৰণ কৰা twice x 1² মানে 1 এটো পক্ষান্তৰ কৰিলে -365 = 0 এই সংখ্যা দুটা হিসাব কৰিলে কিমান পাবা -364 = 0 এতিয়া আমি দেখিছো সমীকৰণটোৰ প্ৰতিটো পদকে 2 এৰে হৰণ যায় গতিকে 2 এৰে কাটাকাটি কৰা 2 এৰে কাটা গলে x² থাকিল 2 টো কাটা গলে ইয়াতে থাকিল x ইয়াতে 2 এৰে কাটা একবাৰ 8 বাৰ 2 বাৰ = 0 এতিয়া এনেদৰে পোৱা দ্বিঘাত সমীকৰণটো উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰিম প্ৰথমে আমি 1 এৰে 182 পূৰণ কৰিম পূৰণ কৰিলে কি পাম 182 পাম এতিয়া ভাঙি লম উৎপাদকত 2 এৰে যাব 2 × 9 = 18 2 × 2 7 এৰে যাব 7 × 7 7 3 × 21 এতিয়া এইখিনিৰ পৰা দুটা সংখ্যা বনোৱা যি দুটা সংখ্যাৰ হিসাব 1 হ'ব লাগে এই দুটা পূৰণ কৰি 14 বুলি লিখি লোৱা এতিয়া চোৱা 14 ৰ পৰা 13 বিয়োগ কৰিলে কিমান পাবা 1 পাবা এই আমি 1 ৰ সলনি কি লিখিম 14 বিয়োগ 13 1 ৰ সলনি 14 বিয়োগ 13 লিখা এটো পূৰণটো ভাঙি দিয়া +14x plus into minus minus 13x এতিয়া প্ৰথম পদ দুটাৰ কমন লোৱা x কমন আহিব ইয়াতে থাকিল x ইয়াতে x2 গৈছে 14 থাকিব আকৌ ইয়াতে কি কমন আহিব চোৱা আমি পাইছিলো 182 ভাঙি কেনে আমি কিমান পাইছিলো 14 পূৰণ 13 পাইছিলো এতিয়া চোৱাচোন ইয়াৰ লগত ইয়াৰ কি মিলিছে 13 টো মিলিছে 13 টো কমন লোৱা ইয়াতে থাকিল x মাইনাস ইনটু মাইনাস প্লাস 13 কমন গলে কি থাকিল 14 ইকুয়াল টু 0
এতিয়া আমি দেখিছোঁ x প্লাছ 14 কমন আহিব কি থাকিল ইয়াতে থাকিল x ইয়াতে থাকিল -13 ইকুৱেল টু 0 এতিয়া আমি লিখিম প্ৰথম উৎপাদকৰ মান 0 বা দ্বিতীয় উৎপাদকৰ মান 0 এতিয়া ইয়াৰ পৰা x ৰ মান উলোৱা x ইকুৱেল টু -14 ইয়াৰ পৰা x ৰ মান উলোৱা x ইকুৱেল টু +13 এই মানটো হ'ব নোৱাৰে কাৰণ আমি যোগাত্মক সংখ্যা বিচাৰি আছো এতে ওলাইছে বিয়োগাত্মক গতিকে ই অসম্ভৱ এটো অসম্ভৱ বুলি লিখি দিলো আমাৰ গ্ৰহণযোগ্য মান হৈছে x ইকুৱেল টু 13 এতিয়া আমি ক্ৰমিক যোগাত্মক সংখ্যা দুটা উলিয়াব পাৰিম নিৰ্ণয় যোগাত্মক সংখ্যা দুটা এটা ধৰিছিলো x গতিকে x ৰ মান কিমান 13 আৰু আনটো আছিল x + 1 অৰ্থাৎ 13 যোগ 1 কিমান পোৱা যাব 14 এনেদৰে ক্ৰমিক যোগাত্মক সংখ্যা দুটা 13 আৰু 14 পালো